যিটো আগমন আমাক খুব উৎসাহিত কৰিছে। এইটো আমাৰ অকল দলীয় কাৰ্যকৰ্তাকে উৎসাহিত কৰিব এইটো নহয়, বিটিআৰ অঞ্চলৰ সকলো ৰাইজক উৎসাহিত কৰিব। আৰু সকলোৱে আমি যদি যোৱাকালিলৈকে কোনোবা ভাবি আছিলে যে আমাৰ 2 লাখ ব্যৱধানত জিকিম, নাড্ডাজী অহাৰ পিছত আমাৰ নিশ্চিত হৈ যাব যে 3 লাখ ভোটৰ ব্যৱধানত আমি জিকিবলৈ গৈ আছোঁ। 10 বছৰ ইয়াত ফেক চাৰ্টিফিকেট লৈ এমপি হয়। ইয়াৰ কাৰণে হাইকোৰ্টে ক'ব 10 বছৰৰ তেখেতে এমপি আছিলে, কি হ'ব কি নহয়, আইনে কি কাম কৰিব হাইকোৰ্টে ক'ব। ভোট অংক কিন্তু বিপিএফে তেওঁলোকৰ আৰু লাভ হোৱা দিন নাই। 17 বছৰত যি কৰিলে এতিয়া আৰু হোৱা দিন নাই, ইহঁতৰ লছ হোৱাই দিন আছে। এতিয়া আৰু বিপিএফৰ লছ হোৱা দিন আছে। আপোনালোকে চাই থাকিব এই নিৰ্বাচনৰ পিছত মই কৈ আছোঁ, নাঙলৰ ছবি লৈ ইলেকশ্যন খেলিবলৈ মানুহ বিচাৰি নাপাব। কোনোবা যদি টকা পইচা দি কয় যে আপুনি নাঙলৰ ছবি লৈ তেতিয়াও খেলিবলৈ নাহিব। তেখেতৰ এনেই লেণ্ডিং টাইম আছে 11:40, সময়তে তেখেতে আহি পাব আৰু লগে লগে তেখেতে আমাৰ হাজাৰ হাজাৰ লোক